সমগ্ৰ ৰাজ্যৰ লগতে পাহাৰীয়া জিলা কাৰ্বি আংলঙতো কেব বিৰোধী ধুমুহা জিলাৰ মুখ্য সদৰ চহৰ ডিফুত অব্যাহত কেব বিৰোধী বিশাল জনতাৰ উত্তাল প্ৰতিবাদ পশ্চিম কাৰ্বি আংলং পৈঠালাংচত কেব বিৰোধী ধুমুহা সহস্ৰাধিক লোকৰ অংশগ্ৰহণেৰে কেব বিৰোধী প্ৰতিবাদী সমদলে কঁপাইছে পৈঠালাংচৰ ৰাজপথ ৰংখাং উন্নয়ন খণ্ডৰ শিক্ষা বিষয়া হাকিম ৰংপীৰ বিদায় সম্ভাষণ অনুষ্ঠান বিষয়াগৰাকীৰ ঠাইত অভিষেক হুনমিলি বংৰুংপিক নমস্কাৰ ষ্টুডিঅ'ত মই পৰজ্যোতি শৰ্মা এতিয়া আগবাঢ়িছোঁ প্ৰথমটো অসমীয়া প্ৰাইম টাইম বাতৰিলৈ সমগ্ৰ ৰাজ্যৰ লগতে পাহাৰীয়া জিলা কাৰ্বি আংলঙতো কেব বিৰোধী ধুমুহা জিলাখনৰ মুখ্য সদৰ চহৰ ডিফুস্থিত চেমচং সিং ইংতি স্মাৰক উদ্যানৰ সন্মুখত যোৱাকালিৰ পৰা অব্যাহত আছে কেব বিৰোধী বিশাল প্ৰতিবাদ বিয়লি প্ৰায় 3 বজাৰ পৰা অব্যাহত এই প্ৰতিবাদী কাৰ্যসূচীত ডিফুৰ বিভিন্ন ব্যক্তি লেখক সাহিত্যিক সাংবাদিকৰ লগতে বিভিন্ন দল সংগঠনৰ কৰ্মী তথা সদস্যসকল স্বতঃস্ফূৰ্তভাৱে আহি যোগদান কৰে কেব আমি নামানো বিজেপি চৰকাৰ মুৰ্দাবাদ আদি কেব বিৰোধী শ্লোগানেৰে সমগ্ৰ ডিফু চহৰ কঁপাই তোলে উল্লেখযোগ্য যে কাৰ্বি আংলং পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাছাওৰ দৰে পাৰ্বত্য জিলা তথা ষষ্ঠ অনুসূচী এলেকাত কেবৰ পৰা মুক্ত থাকিব বুলি কেন্দ্ৰই ঘোষণা কৰাৰ পিছতো পশ্চিম কাৰ্বি আংলঙত 700 বাংলাদেশীৰ বোজা দিয়াৰ কথা ৰাজ্য চৰকাৰৰ মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰাৰ লগে লগে এই উত্তাল পৰিস্থিতিৰ সৃষ্টি হয় সমগ্ৰ জিলাখনত পুৰুষ মহিলা ছাত্ৰ ছাত্ৰীৰ বিশাল সমদলেৰে কঁপাই তোলে ডিফুৰ ৰাজপথ কেব বিৰোধী এই প্ৰতিবাদ কাৰ্যসূচীত চহৰখনত বিভিন্ন লোকৰ স্বতঃস্ফূৰ্ত তথা বিশাল সংখ্যাত অংশগ্ৰহণেৰে প্ৰমাণ বিজেপি চৰকাৰৰ এই সিদ্ধান্ত কিমান মাৰাত্মক অসম বা নৰ্থ ইষ্ট আমি বচাব লাগিব সেইকাৰণে আমি একতা হৈ এই আন্দোলনটো চলি থাকিব লাগিব আৰু আমি ভাবিছোঁ যে এই আন্দোলন ইয়াত কৰি থাকোঁতে আমি বোধহয় সুপ্ৰিম কোৰ্ট বা নহ'লে UNOলৈকো যাব লাগিব সেইটো যাবলৈ হ'লে আমাৰ ফাণ্ড লাগিব মই এটা ছাজেশ্যন দিব খোজোঁ যে আমি এটলিষ্ট ফাণ্ড ৰেইজ কৰিবলৈ হ'লে এটা ফেমিলিৰ পৰা 500 মান যদি আমি যোগত কৰোঁ গোটাই দিওঁ তেতিয়াহ'লে এতিয়া বৰ্তমান ক'ৰবাত বেংকত থৈ পেলাই আমি এইটো কাৰণ এই আন্দোলনটো বহুত দীঘল হ'ব বুলি মই ভাবোঁ সেইকাৰণে এইটোৰ কাৰণে আমি ফাণ্ডটো গোটাব লাগিব বুলি আমি ভাবিছোঁ সেইটো মাত্ৰ ডিফুট নকৰোঁ গাঁৱে ভূঞে এইটো চলাব লাগিব ধন্যবাদ অগ্ৰজ অনুজা মোৰ ভাতৃ ভগ্নীসকল লগতে মোৰ সন্তানসকল আপোনালোক মোৰ সন্তান তুল্য আৰু সেই আপোনালোকৰ প্ৰতি প্ৰাৰ্থনাই মোৰ বিনম্ৰ অনুৰোধ আপোনালোক উৎসাহল নহ'ব এই মুহূৰ্তে যদি আমি ধৈৰ্যৰে আমি উৎসাহল হওঁ তেতিয়াহ'লে স্বৈৰাচাৰী ৰাষ্ট্ৰতন্ত্ৰই আমাক প্ৰতিশোধ লোৱাৰ বেছি সুবিধা পাব গতিকে এই মুহূৰ্তত আমাৰ বাবে আটাইতকৈ প্ৰয়োজনীয় বিষয়টো হ'ল ধৈৰ্য আৰু সহন শক্তি আমি সহিব লাগিব আৰু আপোনালোক যিসকল তেতিয়া আপোনালোকৰ জন্মই হোৱা নাই তেতিয়া মই নিজে ছাত্ৰী তেতিয়া ৰাজ্যৰ বিভিন্ন অঞ্চলত কেব বিৰোধী ক্ষোভৰ জুই সহজে যে নুনুমাই তাক এই বিশাল প্ৰতিবাদে দেখুৱাইছে মংগলিংশী ষ্টেফান টেনৰ ৰিপৰ্ট কাট নিউজ কেব বিৰোধী প্ৰতিবাদে সম্পত্তি জ্বলাইছে সমগ্ৰ ৰাজ্য কেব বিৰোধী ধুমুহাই কঁপাইছে পশ্চিম কাৰ্বি আংলঙৰ বৈঠালাংচতো চৌদিশে এতিয়া চলিছে প্ৰতিবাদ আৰু প্ৰতিবাদ কেবৰ বিৰুদ্ধে পশ্চিম কাৰ্বি আংলঙত কাৰ্বি ছাত্ৰ সন্থাৰ উদ্যোগত বৃহত্তৰ বৈঠালাংচ নাগৰিক মঞ্চ নাটযোগী ছাত্ৰ সন্থা লাচিত সেনা বৈঠালাংচ প্ৰেছ ক্লাবৰ লগতে সহস্ৰাধিক লোকে স্বতঃস্ফূৰ্তভাৱে ওলাই আহি আজি এক বিশাল সমদল বাহিৰ কৰে
সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰা এই প্ৰতিবাদী সমদলটোলে বিভিন্ন কেব বিৰোধী শ্লোগানেৰে সমগ্ৰ বৈঠালাংছুৰ ৰাজপথ কঁপাই তোলে। কেব বিৰুদ্ধে পশ্চিম কাৰ্বি আংলঙৰ বৈঠালাংছুত কাৰ্বি ছাত্ৰ সন্থাৰ উদ্যোগত বৃহত্তৰ বৈঠালাংছু নাগৰিক মঞ্চ, নাথযোগী ছাত্ৰ সন্থা, লাচিত সেনা, বৈঠালাংছু প্ৰেছ ক্লাবৰ লগতে সহস্ৰাধিক লোকে স্বতঃস্ফূৰ্তভাৱে ওলাই আহি আজি এক বিশাল সমদল বাহিৰ কৰে। Lasok kep abang ken ili tum proy kreatif kangjang lapen la kep jong si kewang lo pulote ili karbi anglong ili karbi arat tum setami menang anak kisung theglong lasin ili tum ta la kep abu thak abang ke chikroy kreatif lapen laso abu thak ken ili tum asapta chedon nun e আৰু নৰেন্দ্ৰ মোদী অমিত শ্বাহৰ হিন্দুত্ববাদী নীতিৰ সম্প্ৰসাৰণবাদিতাৰ কাৰণে আজি কেব গৃহীত কৰিছে। তেওঁলোকে অসমৰ বিভিন্ন দল সংগঠনৰ কোনো প্ৰতিবাদক তেওঁলোকে আজিলৈকে গ্ৰাহ্য নকৰিলে, সন্মান দিব নাজানিলে। এনেকুৱা এখন গণতন্ত্ৰৰ হত্যাকাৰী চৰকাৰৰ এই কেব প্ৰৱৰ্তনক আমি দুৰ্ঘূৰভাৱে নিন্দা কৰিছোঁ আৰু চৰকাৰক সকীয়াই দিছোঁ যে অনতিপলমে কেব প্ৰত্যাহাৰ কৰক, অন্যথা পৰিণতি কিন্তু জংগী আন্দোলনৰ ফালে যাব। আৰু পিছৰ কোনো পৰিস্থিতিৰ কাৰণে, যিকোনো পৰিস্থিতিৰ কাৰণে সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাক আমি এটা অনুৰোধ জনাইছোঁ, তেওঁ মূৰত মগজু নোহোৱা মানুহৰ নিচিনা কিছুমান কমেণ্ট কৰা বন্ধ কৰক। আন্দোলনকাৰীসকলৰ প্ৰতি তাচ্ছিল্য কৰা, তেওঁৰ এই তাচ্ছিল্যখিনিৰ কাৰণে আচলতে বেছি পৰিস্থিতি ভয়ানক হৈছে। গতিকে ৰাজনৈতিক নেতাসকলকো তেওঁলোকৰ মুখ চম্ভালি বিবৃতি দিবলৈ আমি অনুৰোধ জনাইছোঁ আৰু অনতিপলমে অসম তথা কাৰ্বি আংলঙত যদিও আজি 700 বিদেশী সংস্থাপনৰ কথা ওলাইছে, কিন্তু 700ৰ জেগাত কালিলৈ 7 লাখ সোমালে কোনেও ইয়াত বাধা দিব নোৱাৰে। আমি ইমান মূৰ্খ নহয় যে হিমন্ত বিশ্ব শৰ্মা আৰু সৰ্বানন্দ সোণোৱালৰ এই মেৰুদণ্ডহীন বক্তব্যক আমি বিশ্বাস কৰিম। গতিকে আমি সকলোকে সকীয়াই দিছোঁ। আজি আমাৰ লগত KSA আছে, কাৰ্বি ষ্টুডেণ্ট এছ'চিয়েশ্যন, গোৰ্খা ষ্টুডেণ্ট এছ'চিয়েশ্যন, লাচিত সেনা, সকলোৰে ফালৰ পৰা আমি সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰখনক সকীয়াই দিছোঁ যে এই জাতিদ্ৰোহিতা বন্ধ কৰক। বাংলাদেশী গো বেক, কাৰ্বি আংলং ছাত্ৰ সন্থা, লাচিত সেনা আৰু গোটেই অসমবাসী বৈঠালাংছুৰ ৰাইজ আৰু লগতে আমাৰ আই মাটি সকলো ওলাই আহিছে। মুঠতে কেব আমি নামানো, আমাৰ নিজৰ ভাতৃ হিচাপে সৰ্বানন্দক এতিয়াও সকীয়াই দিছোঁ। যদি তেখেতে কেব উঠাই নলয় তেতিয়াহ'লে আমি প্ৰত্যেকজন অসমীয়াই মৰিবলৈ সাজু হ'ম। বহুবাদী গুলিৰাম এই বিলে অসমৰ বহুত ক্ষতি কৰিব, বিশেষকৈ খিলঞ্জীয়া ৰাইজৰ মানে ভাষা সংস্কৃতিৰ পৰা আৰম্ভ কৰি ৰাজনৈতিক ক্ষমতা, মাটি, ভূমি সকলোখিনি শেষ কৰিব। গতিকে লোকসভা বা ৰাজ্যসভাত এই বিল পাছ হ'লেও আমি কেব বাতিলৰ মানে ক্ষেত্ৰত আমাৰ আন্দোলন আমি জাৰি ৰাখিম। কেব বাতিল নোহোৱা পৰ্যন্ত আমি আমাৰ আন্দোলন আমি কৰি যাম। গতিকে আজিও এইটো লক্ষ্যৰে আজি আমি পশ্চিম কাৰ্বি আংলং জিলাৰ বিভিন্ন সংগঠন, সেই কাৰ্বি ছাত্ৰ সন্থা, গোৰ্খা ছাত্ৰ সন্থা, সদসম ছাত্ৰ সন্থাৰ পৰা আদি কৰি বিশিষ্ট ব্যক্তিসকল ইয়াত আমি একগোট হৈ এই কেব বিৰোধী কাৰ্যসূচী সেইকাৰণে আমি আজি ইয়াত ৰূপায়ণ কৰিছোঁ। মুঠে আমি এজনো অবৈধ বাংলাদেশীৰ বুজা কাৰ্বি আংলং তথা অসমে কেতিয়াও নলওঁ। এইটো আজি প্ৰগ্ৰামৰ পৰাই আমি অসম চৰকাৰ তথা ভাৰত চৰকাৰক আমি সকীয়াই দিছোঁ। citizenship amendment bill lageba pas along Amit Shah kening kipu alam thege lalo 6 schedule lapen inner line permit alom ke papu pon pe posipu bonsit ami himonto kening je parlin parlo ke chokchi ladak parni si elong adim ame elong kening je ke lalo halapu Amit Shah kening je bang ke 6 schedule lapen inner line permit alom ke papu pon pe posipu bonsit ami la parni si me elong kening je bang ke 700 adon ko anamuni jine dak west Karbi Anglong ke and citizen pipon ji puse alang li kining ji laso puta kenili tum so dak pen alang li phan jongpon lo alang li laso alam utak prabjin pen lam klar chipi nai la pen jongsi laso putak lam klar chipi be dani tum himonto biswa sharma phan alang li dak Karbi Anglong long ke pabang long le je phan tami ni tum siding nang kok tahai আনহাতে পূব কাৰ্বি আংলঙৰ বকলিয়াতো কেব বিৰোধী ধুমুহা অব্যাহত। কেব বিৰোধী একাংশ লোকে বুধবাৰে বিজেপিৰ কাৰ্যালয় লণ্ডভণ্ড কৰে। নিশা প্ৰায় 11 মান বজাত কাৰ্বি আংলং জিলাৰ বকলিয়াত স্থিত বিজেপিৰ কাৰ্যালয় আচবাব লণ্ডভণ্ড কৰাৰ লগতে আচবাবসমূহ বাহিৰলৈ উলিয়াই নি অগ্নিসংযোগ কৰে। অগ্নিসংযোগত কাৰ্যালয়টোত থকা 6খন বাইক সম্পূৰ্ণৰূপে জুইত ভস্মীভূত হয়।
উল্লেখযোগ্য যে কাৰ্বি আংলঙত কেব প্ৰয়োজন নহয় বুলি বিলখনত স্পষ্টভাৱে উল্লেখ থকাৰ পাছতো কেব বিৰোধী ধুমুহাই জিলাখনত আৰু অধিক স্পৰ্শকাতৰ হৈ পৰিছে। বৈঠালাংছৰ পৰা জাছনিহি ৰিপৰ্ট কাট নিউজ। সময় চাই দিছো বাণিজ্যিক বিৰতিৰ। Chloride Unisex Beauty Parlor Hinben War Saikimi Kipipon. Lasi Lasonobor Saikimi along Ninghangatum Ali Chuendunik Tha. War Saikimi Laki Chiklo Jontro Hopan Kapamada Seke Piponji. Lasi Apor Panhok Hip Pinpen Chloride Unisex Beauty Parlor along Patebogda Mignon, Rong Harpi Rong Berot, Mir Iron Bridge, Dipukar Bianglong. Lasi Lance Sekachini Lethodjia Pan Laswa number 600-121-3664 along Humrignon. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ। বাই দি ৱেটো কমলাটো খাইছিলি না আনাৰসৰটো? পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ। কাঞ্জ জুচ খাওক, জীৱনৰ মজা লওক। কাঞ্জ জুচ। বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়া। পশ্চিম কাৰ্বি আংলঙৰ ৰংখাং শিক্ষাখণ্ড বিষয়া হাকিম ৰংপিৰ বিদায় সম্ভাষণ অনুষ্ঠিত বুধবাৰে তেলেহৰ কমিউনিটি হলত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বিষয়াগৰাকীক বিদায় সম্বৰ্ধনা জনোৱা হয়। ৰংখাং শিক্ষাখণ্ডৰ অধীনৰ কৰ্মচাৰী তথা শিক্ষকসকলে বিগত 2014 বৰ্ষৰ পৰা শিক্ষা বিষয়া হাকিম ৰংপিয়ে ৰংখাং শিক্ষাখণ্ড বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰি আহে 2019 বৰ্ষলৈ। প্ৰায় 6 বছৰ ৰংখাং শিক্ষাখণ্ডৰ শিক্ষা বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰি অহাৰ পিছত 11 ডিচেম্বৰ দিনা আনুষ্ঠানিক বিদায় সম্ভাষণ জনোৱা হয় বিষয়াগৰাকীক। তেলেহৰ কমিউনিটি হলত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ সভা শিক্ষাখণ্ডৰ কৰ্মচাৰীৰ লগতে শিক্ষাখণ্ডৰ অধীনৰ শিক্ষক তথা শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীৰ অংশগ্ৰহণেৰে বৰ্ণাঢ্য কাৰ্যসূচীৰ মাজেৰে বিদায় অনুষ্ঠান সম্পন্ন কৰে। 6 বছৰীয়া কাৰ্যকালত বিষয়াগৰাকীয়ে পশ্চিম কাৰ্বি আংলং জিলাৰ প্ৰাথমিক শিক্ষা উন্নয়নৰ বাবে গ্ৰহণ কৰা বিভিন্ন কাৰ্যৰ খতিয়ান দাঙি ধৰাৰ লগতে আগন্তুক দিনবোৰত জিলাখনৰ প্ৰাথমিক শিক্ষা উন্নয়নৰ বাবে গ্ৰহণ কৰিবলগীয়া অতি প্ৰয়োজনীয় দিশসমূহৰ সম্পৰ্কে প্ৰয়োজনীয় পৰামৰ্শ আগবঢ়ায়। উল্লেখ্য বিষয়া হাকিম ৰংপিৰ ঠাইত ৰংখাং শিক্ষাখণ্ড বিষয়া হিচাপে নতুনকৈ অভিষেক হোলা হুনমিলি বংৰুং পিয়ে উক্ত বিদায় অনুষ্ঠানৰ পৌৰোহিত্য কৰে। ডংকামকামৰ পৰা কেলভিন টাৰাঙৰ ৰিপৰ্ট কাট নিউজ। আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ। ধন্যবাদ।